হোটেলৰ দৰে মছমচীয়া খজা আজি ঘৰতে বনালোঁ। কেনেদৰে বনালোঁ ভিডিঅ'টো চালে আপোনালোকে গম পাব আৰু যদি এনেদৰে বনাই খাবলৈ মন যায় আপোনালোকে বনাই খাব পাৰিব। ইয়াৰ বাবে লাগিব আমাক আটা বা ময়দা। মই আটাই লৈছোঁ, আপোনালোকে ময়দাও ইউজ কৰিব পাৰে। এয়া লৈছোঁ মই 1 কাপ আৰু আধা কাপ, গতিকে আপোনালোকে নিজৰ জোখৰ হিচাপত লৈ ল'ব। আৰু তাতে অকণমান দি দিছোঁ নিমখ আৰু দিছোঁ আধা চামুচ ঘি আৰু 1 চামুচ মিঠাতেল। এতিয়া ভালদৰে হাতেৰে এইখিনি মঠি ল'ম আৰু তেতিয়ালৈকে মঠিম যেতিয়ালৈকে আমি হাতেৰে এনেকৈ লাৰু বনোৱাৰ নিচিনাকৈ টিপা মাৰি দিলে যদি হাতত বান্ধ খাই যায় তেতিয়া গম পাব যে এইখিনি মঠা হৈ গৈছে। আৰু তেতিয়া অলপ অলপ পানী দি আটা যেনেকৈ মাৰি লওঁ, আটাৰ যেনেকৈ ডো বনাওঁ তেনেকৈ আটাৰ নিচিনাকৈ বনাই লওঁ। এনেদৰে ৰুটি এখন লৈ তাত অলপ মিঠাতেল দিছোঁ, দিয়াৰ পিছত অকণমান আটা গুড়া ছটিয়াই দিছোঁ। আকৌ এখন দিছোঁ, তাৰ ওপৰত মিঠাতেল লগাইছোঁ, আটা গুড়া ছটিয়াই দিছোঁ। এনেদৰে কৰিলে কি হয় মানে যেতিয়া আমি ফ্ৰাই কৰিম তেলত তেতিয়া ইয়াৰ পেটেলছবোৰ ধুনীয়াকৈ ওলাই যায় আৰু তেতিয়া ভিতৰৰ ফালেও ক্ৰিস্পি হয়। এনেদৰে কৰিলে ক্ৰিস্পি হোৱাৰ বহুত চান্স থাকে। আৰু এতিয়া আমি ৰোল বনাই লৈছোঁ, ৰোল বনাই লৈ কাট কৰি ল'ম। এনেদৰে কাটি লোৱাৰ পিছত এতিয়া কি কৰিম, আমি আঙুলিৰে অকণমান প্ৰেছ কৰি ল'ম। প্ৰেছ কৰি ধুনীয়াকৈ একদম লাহেকৈ ওপৰত এবাৰ এনেকৈ ৰুটি বেলাৰ দৰে বেলি ল'ম। ইয়াৰ চাই থাকিলে গম পাব, ধৰিব পাৰিছেই চাগে। মই ভিডিঅ'টো যিমান পাৰোঁ এইখিনি কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, এনেকৈ অকণমান জাষ্ট। আৰু এনেদৰে মই গোটেইকেইটা খাজা ৰেডি কৰি লৈ আনফালে বহাই দিছোঁ চিৰাপটো, যিটোত আমি এইকেইটা ড্ৰপ কৰিম। ইয়াতে মই 2 কাপ পানী লৈছোঁ আৰু 1 কাপ চেনি লৈছোঁ। সেইখিনি ইফালে হৈ থাকে মানে এইখিনি মই তেলত ভাজি ল'ম। মই তেল যিহেতু খুব কম ইউজ কৰিছোঁ সেইকাৰণে দুটাকৈ দিছোঁ। বেছি তেলত হ'লে এইটো একেলগে আপোনালোকে দি দিব পাৰিলে হয়। কম তেল ইউজ কৰাৰ কাৰণে মই দুটাকৈ কম জুইত একদম ধুনীয়াকৈ গল্ডেন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম। এনেদৰে গোটেইকেইটা ফ্ৰাই কৰি যিখিনি চিৰাপ বনাইছিলোঁ সেই চিৰাপত দি দিম। এয়া চিৰাপত দি দিছোঁ। দিয়াৰ পিছত ইয়াৰ গেছটো বন্ধ কৰি অকণমান সময় ঢাকনিখনেৰে ঢাকি থোৱাৰ পিছত আমাৰ খাজা ৰেডি হৈ গ'ল। একদম ক্ৰিস্পি হয়। ঘৰতে বনাইছিলোঁ, সকলোকে খুৱাইছিলোঁ, বিৰাট টেষ্টি হৈছিলে। আপোনালোকেও ঘৰত এনেদৰে বনাব আৰু কমেণ্ট কৰিব কেনে পালে।